নমস্কাৰ বান্ধৱীসকল, মই আজি আপোনালোকক এখন চেণ্টাৰ টেবুলত পাৰা ঢাকনি গাঁঠিছোঁ। এখন চাওকচোন। আপোনালোকে ইচ্ছা কৰিলে ডাইনিঙত পাৰিবৰ কাৰণেও এনেকুৱা গুঠিব পাৰে। আৰু এইখনো মই কেনেকৈ গুঠিছোঁ আপোনালোকক ভাবিছোঁ, মই গুঠিছোঁ যেতিয়া আপোনালোককো দেখাওঁ, আপোনালোকেও সেইদৰে গুঠিব পাৰিব। চাওকচোন কি ধুনীয়া লাগিছে। এই ফুলপাহ কেনেকৈ বনাইছোঁ আজি আপোনালোকক মই দেখাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব, প্ৰথমে মই ঊল লৈ লৈছোঁ, গোটা ঊল। যোনে কুৰ্চা কাম কৰে এইবিলাকতো জানিবই, আৰু যোনে নাজানে সেইসকলৰ বাবে মই এইটো কৰিছোঁ। প্ৰথমে ঊলডাল এনেকৈ পাক দি ল'ব আৰু এনেকৈ মাজেদি এনেকৈ বেচ দি ল'ব। প্ৰথমে আপোনালোকে 5 চেন কৰি ল'ব। এডাল চেন বুলি কয়। 1 চেন 2 3 4 5 চেন হ'ল। 5 চেন হোৱাৰ পিছত আপোনালোকে এই আগৰ পৰা যিখিনি কৰিছিল সেইখিনি এনেকৈ জইন কৰি ল'ব। জইন কৰি লৈ 3 চেন গুঠিব। 1 2 3 3 চেন গুঠি পেলাই আমি এইটো প্ৰথম মাজৰ এইটো ৰেডটো বনাম। ৰেডটো বনাবলৈ হ'লে আপুনি এনেকৈ বনাব লাগিব। এনেকৈ বনালে মাজত যিহেতু আমি 3কে এৰিম 3 চেনকৈ, সেইকাৰণে প্ৰথম এই 3 চেন বনাই ল'লোঁ। আৰু যি 3 চেন এৰিম এতিয়া বনাম 4 5 6। ফাৰ্ষ্ট আমি 6 চেন বনাই ল'ব লাগিব। 6 চেন বনোৱাৰ পিছত এনেকৈ তিনিডাল থাকিব লাগিব। 2ডাল পাক দিলে এইডালৰ সৈতে 3ডাল হ'ব। তাৰপিছত ইয়াত আমি এনেকৈ 3ডাল কুৰ্চিয়া বনাম। 1 2 3 হ'ল। 2ডাল হ'ল। এতিয়া আমি আকৌ 1 2 3 চেন এৰি আকৌ এনেকৈ 3ডাল কুৰ্চা বনাম। 1 2 3 আকৌ তেনেকৈ 1 2 3 চেন এৰি ইয়াত দুবাৰ পকাই 1 2 3 আকৌ তেনেকৈ 1 2 3 চেন এৰি আকৌ এনেকৈ দুপাক পকাই কুৰ্চাডালত এনেকৈ এডাল গুঠি ল'ম। এনেকৈ আমি 8ডাল গুঠিব লাগিব। 1 2 3 4 5 5ডাল হৈছে। 1 2 3 আকৌ 3 চেন এৰি এই কুৰ্চাডালত দুপাক দি আকৌ এই ফুটাটোৰে এনেকৈ সোমোৱাই তেতিয়া আমাৰ এইদৰে 3ডাল কুৰ্চিয়া হ'ব। ত্ৰিপুল কুৰ্চিয়া এনেকৈ 1 2 3 4 5 6 আৰু 2ডাল 2 3 এৰি আকৌ এডাল আকৌ 3 চেন এৰি 1 2 3 চেন এৰি আকৌ এই ফুটাটোৰে আকৌ এবাৰ এডাল। এতিয়া আমাৰ 8ডাল হৈ গৈছে। হিচাপ কৰিলে 1 2 3 4 5 6 7 8ডাল হোৱাৰ পিছত ইয়াত 1 2 3 চেন দি আপুনি 1 2 3 নম্বৰ ঘাটটোত এইটো এনেকৈ জইন কৰি দিব। এইটো জইন কৰি দিয়াৰ পিছত আপুনি এইটো বেলেগ এটা কালাৰ দিম যেতিয়া এইটো আপুনি ছিগি ল'ব। এনেকৈ ছিগি দিব। এইটো টান খাবলৈ হ'লে এইটো এইফালেদি পাৰ কৰি এনেকৈ টান কৰি দিব। হৈ গ'ল।
নেক্সট আপুনি ইটো কালাৰ হোৱাইটখিনি গুঠিছে মই আপোনাৰ এইটো মই হেৰি কালাৰ গুঠিম কফি ৰঙৰ গুঠিম কফি ৰঙৰ গুঠিবলৈ হ'লে মই প্ৰথমে ডাল কফি ৰংডাল লৈছোঁ প্ৰথম মই আৰম্ভ কৰিম এইটো হোৱাইটটো আৰম্ভ কৰিম প্ৰথম 3 ডাল কৈ দিছো 1 2 3 4 প্ৰত্যেকটো ঘৰতে 4 ডাল কৈ দিছো এনেকৈ ফাৰ্স্ট আৰম্ভ কৰিম এইটো দি মই গাঠিটো লগাই লম আপোনালোকে চাই থাকক এনেকৈ উলডাল ধৰি এনেকৈ এটা ঘৰত এনেকৈ গাঠিটো লগাই লম ফাৰ্স্ট তেতিয়া কে চেন দিব লাগিব মই আকৌ 3 চেন 1 2 3 চেন দিলো আকৌ এনেকৈ দুবাৰ পকাই একেটা ঘৰতে আকৌ এবাৰ এনেকৈ আকৌ এটা ঘৰতে দুপাক দি এনেকৈ আকৌ এটা ঘৰতে দুপাক দি এনেকৈ মানে এটা ঘৰতে আপোনাৰ 4 ডাল হ'ব লাগিব 4 ডাল হোৱাৰ পিছত এই ফাকটো কৰিবলৈ হলে আপুনি প্ৰথমে ইয়াত 6 ডাল চেন বনাব লাগিব ফাৰ্স্ট 6 ডাল চেন তাৰ পিছতো 6 ডাল চেন প্ৰথম চেনডাল 1 2 3 4 5 6 ডাল চেন বনাই আকৌ নেক্সট দুপাক পকাই আকৌ হিটো ঘৰতো আপুনি তেনেকৈ 4 ডাল কৰিব লাগিব এনেকৈ এডাল তাৰপিছত আকৌ দুপাক দি দুডাল আকৌ দুপাক দি 3 ডাল আকৌ দুপাক দি এটা ঘৰতে 4 ডাল দেখিছে নহয় এনেকৈ প্ৰত্যেকটো ঘৰতে 4 ডাল কৈ গুঠি যাব লাগিব আকৌ মাজত 6 চেন 1 2 3 4 5 6 এনেকৈ 6 চেন এৰি আকৌ তেনেকৈ দুপাক দি আকৌ হিটো ঘৰত কৰিব লাগিব হিটো ঘৰত আকৌ তেনেকৈ হিডালৰ নিচিনাকৈ 4 চেন বনাব লাগিব দুপাক দি দুডাল হৈছে আকৌ দুপাক দি 3 আকৌ দুপাক দি ফুটাটো দি সোমাই 4 এনেকৈ 4 হৈ গ'ল আকৌ আপুনি 6 চেন 1 2 3 4 5 6 চেন এৰি আকৌ এনেকৈ দুডাল ক্ৰচিয়া কৰি আকৌ এইটো ফুটাত আকৌ তেনেকৈ হিডালৰ নিচিনাকৈ 6 চেন কৰিব লাগিব আকৌ দুপাক মই আপোনালোকৰ সুবিধাৰ কাৰণে কেবে পাহু কৰি দেখাই দিছো এনেকৈ গোটেই পাহটো আপুনি কন্টিনিউ কৰিব লাগিব প্ৰথমে 4 তাৰ পিছত 6 চেন এৰি তাৰ পিছত আকৌ 4 এটা ঘৰত আকৌ 6 চেন এৰি এটা ঘৰত আকৌ 4 এনেকৈ আপোনালোকে গোটেই পাহটো কমপ্লিট কৰিব এইটো পাহ যেনেকৈ কৰিছে এইটো গোটেই পাহটো কমপ্লিট কৰিব এপাহ সম্পূৰ্ণ হ'ব সম্পূৰ্ণ হোৱাৰ পিছত নেক্সট পাহৰ লগত এই পাহ কেনেকৈ জয়েন কৰিব লাগিব হেতু ভিডিও মই কাইলৈ আপোনালোকক দেখাম মই আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব আৰু ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰিব কমেন্ট কৰিব আগলৈও যাতে মই এনেদৰে
কিবা বনালে আপোনালোকক ভিডিঅ'টো দিব পাৰোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।